bông ruồi là bằng anglong nang thi là được thác nang tông tông sẽ có tên nang pale là bằng số thác nang lì thì ní thác đi thà tum adap ko sa ke be lebar tum wang si sa ve cheng ko gut ma si theklong si ni tum handa biota na pilo loge dak tiklem gedam tum ma ni tum loge staff tum pen dak wang si adin nang lang lo benda pen ni tum tamara bensin service se dolat ko sa handa ni tum inform lo alang li instruction thing men si wildlife long information pilo range proses kerja di mall dalam pen kerang ranger sa kita anlang si adin nong anlang murah হৈছে আজি খবৰ দিয়াৰ পিছত আমি ইয়াত আহিলোঁ বিজুলী গাঁৱৰ ওচৰত বয়সস্থ মাইকী নাহৰপুতি কিবা কিন্তু তাইৰ ষ্টেট অফ ডিকম্প'জিশ্যনটো বহুত এডভান্স হয় অলৰেডি গেলিব ষ্টাৰ্ট হৈ গৈছে ভিতৰৰ পৰা চ' অৰ্গেনবিলাক সেনেকৈ চাই পেলাই মেইন কাৰণটো ক'বলৈ অলপ টান হ'ব কিন্তু সেইকাৰণে আমি ইণ্টেষ্টাইনৰ এটা কমপ্লেইন কৰিছোঁ সেইটো ফৰেঞ্চিকত পঠিয়াম বাকী বাহিৰৰ পৰা চাবলৈ কোনো আঘাত পোৱাৰ চিন দেখা নাই বেছিভাগ কি হয় বাঘৰ মাজত কেতিয়াবা ইনফাইটিং হয় তেতিয়াও ইঞ্জুৰি হৈ চেপ্টিচিমিয়া হৈ মানে মৰি যোৱা আমি বহুত আগতে ৰিপৰ্ট পাইছোঁ ত' সেনেকুৱা কোনো কেছ দেখা নাই ইয়াতে তেতিয়া লেবৰেটৰী ৰিপৰ্টে ক'ব কি হৈছে আপোনাৰ নাম মোৰ নাম ডক্টৰ দেৱব্ৰত ফুকন মই বোকাখাটৰ ভেটেনেৰী অফিচাৰ আপোনালোকৰ এইটো ৰাজ্যৰ আপোনাৰ কি মেছেজ দিব বিচাৰিছে ৰাজ্যৰ কাৰণে এই পৃথিৱীখন অকল যে মানুহৰ কাৰণেই নহয় আমি কো এক্সিষ্টেঞ্চৰ কথা ভাবিব লাগে এতিয়া বন্যপ্ৰাণীৰো একেই ৰাইট আমাৰ নিচিনাই তো যদি পয়জনিঙৰ কেছ যদি হয় কিছুমান ক্ষেত্ৰত দেখা যায় মানুহে ছাগলী মৰাৰ কাৰণে বা গৰু মৰাৰ কাৰণে বাঘ বা এনেকুৱা ধৰণৰ জীৱক পয়জনিং দিয়ে তো সেনেকুৱাবোৰ কৰিব নালাগে আপোনালোকে ওচৰত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো অফিচ আছে সেই অফিচৰ লগত যোগাযোগ কৰিব এনেকুৱা কেছ আৰু সকলোৱে মিলি থকাটোৱে মই বিচাৰোঁ কো এক্সিষ্টেঞ্চ হ'ব লাগে